হেল্ল' বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম মেথছৰ কিছুমান মিক্স কুৱেশ্যনৰ বিষয়ে। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু অলপ ছাপোৰ্ট কৰিব। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ। প্ৰথম কুৱেশ্যন, নাম্বাৰ 1 question. A student has to secure 40% mark to pass. He gets 67 and fail by 13 marks. What is the maximum mark? আপোনাৰ অপশ্যন দি আছে 300, 200, 150, 240. আপোনাৰ এইটো কেনেকৈ কৰিম চাওক। কি কৈছে? এ ষ্টুডেণ্ট চিকিউৰ 40% মাৰ্ক। 40% মাৰ্ক পাইছে কিহত? ষ্টুডেণ্ট এজনে পাইছে যদি সি পায় 67, সি গেটছ কৰিছে 67 কিন্তু 13 নম্বৰৰ কাৰণে ফেইল কৰিছে। গতিকে 40%ৰ কিমান হ'ব? 40%ৰ তোমাৰ হ'ব 67 প্লাছ 13 80। অ'কে, এতিয়া 1%ত সি কিমান মাৰ্ক পাইছে? 80 ডিভাইডেড বাই 42। অ'কে, এতিয়া 100%ত কিমান পাব? 100%ত পাব তোমাৰ 2 × 100 = 200, হয়নে? 200 is the right answer. B, option B is correct answer. কৰি লওক। ছেকেণ্ড কুৱেশ্যনটোলৈ যাওঁ আমি। ছেকেণ্ড কুৱেশ্যন, a shopkeeper by selling 9 items. Okay, a shopkeeper by selling 9 items earn profit equal to selling price of 1 item. What is the profit percentage? Okay, ইয়াত কি দি আছে? অপশ্যন দি আছে 20%, 25%, C 16%, D 12%, 0.5. কেনেকৈ কৰিব এইটো কেনেকৈ কৰিব? এইটো কৰিব কি কৰিম আমি? এ শ্বপকিপাৰ চেলিং 9 আইটেম। এতিয়া চেলিং প্ৰাইচ কিমান? শ্বপকিপাৰে চেলিং কৰিছে 9টা। অ'কে, প্ৰফিট কিমান আছে? প্ৰফিট দিছে তোমাৰ 1। অ'কে, 1 আইটেম প্ৰফিট হৈছে। এতিয়া কষ্ট প্ৰাইচ কিমান হ'ব? কষ্ট প্ৰাইচ কি? চেলিং প্ৰাইচ মাইনাছ প্ৰফিট। অ'কে, প্ৰফিট কিমান হ'ব? চেলিং প্ৰাইচ 9 - 1 = 8। অ'কে, এতিয়া প্ৰফিটৰ পাৰ্চেণ্টেজ কিমান হ'ব? উলিয়াই দিয়া। প্ৰফিটৰ পাৰ্চেণ্টেজ কিমান হ'ব? 1 ডিভাইডেড বাই 8। এটা প্ৰফিট হৈছে 1। অ'কে, প্ৰফিট 1 হৈছে। কষ্ট প্ৰাইচ কিমান? 8 × 100। অ'কে, এইটো কেলকুলেশ্যন কৰিলে কিমান ওলাব? এইটো কেলকুলেশ্যন কৰিলে মিনিমাম 12.5%। 12.5% ওলাব। ইয়াত অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। 3 নম্বৰ কুৱেশ্যনটো কি হ'ব? 3 নম্বৰ কুৱেশ্যনটো চাওঁ আমি। ইয়াত দিয়া আছে a selling price of 9 article is equal to cost price of 15 article. Okay, find the gain or less percent in the transaction. Here option দিয়া আছে 45%, 66.6%, C 75%, D 90%. Okay, এইটো আমি কেনেকৈ কৰিম চাওক। এইটো কি দিছে? selling price of 9 article is equal to cost price of 15 article. 9 into selling price. Okay, 9 to কি কৈছে? selling price. Okay, equal to বুলি কৈছে, equal to cost price of কি কৈছে? cost price of 15 article. 15 into cost price, হয়নে? 15 into কি? cost price. 15 into cost price. Okay, কিমান দিয়া আছে? 9ক কাটি দিওঁ আমি 3বাৰ। অ'কে, 9ক 3বাৰ। 9ক কাটিলে কিমান হয়? 3বাৰ। অ'কে, ইয়াত 3 15ক কাটিলে 5বাৰ। অ'কে, হয়নে? এতিয়া কিমান আহিব? কষ্ট প্ৰাইচ ডিভাইডেড বাই চেলিং প্ৰাইচ ডিভাইডেড বাই কষ্ট প্ৰাইচ। অ'কে, ইজুকেল কিমান আহিব? 5/3। অ'কে, ইয়াৰ ডিফাৰেঞ্চটো কিমান? ইয়াৰ ডিফাৰেঞ্চটো কিমান হ'ব? 2 হ'ব, হয়নে? 2 হ'ব। প্ৰফিট
ওকে এটাকে প্ৰফিট কিমান হ'ব প্ৰফিট কিমান হ'ব প্ৰফিট হৈছে কিমান হ'ব 2/3 into 100 calculation কৰিলে কিমান হ'ব 66.6% okay option B is the correct answer 3 নম্বৰটো চাওঁ 4 নম্বৰটো চাওঁ আমি 4 নম্বৰটো Sign number কি আছে a shopkeeper gives 2 article okay free on buying of 3 article find discount of percentage A option দিয়া আছে 25% B 40% C 60% D 20% আমি এটো কেনে কৰিম 20% market price 5 okay market price যদি 5 হয় cost price selling price market price 5 market price যদি 5 হয় market price যদি 5 কৰোঁ তেতিয়া কি হ'ব find the discount of market price selling price that daily ইয়াৰ market price কি দিছে market price দিছে তোমাৰ market price কিমান দিছে 5 okay 5 market price 5 2 article and 3 article okay আপনার selling price কেটা কইছে selling price কইছে দুটা হয়নে selling price কইছে কেটা ও selling price কেটা কইছে তিনটা okay ইয়াৰ হেৰি ডিফাৰেন্স টু কিমান ইয়াৰ ডিফাৰেন্স টু কিমান হ'ব এতিয়া ইয়াৰ ডিফাৰেন্স টু কিমান হ'ব 2 okay এটাকে প্ৰফিট কিমান হ'ব প্ৰফিট হ'ব কিমান 2 তোমাৰ মাৰ্কেট প্ৰাইস কিমান 5 ইয়াত ডিভাইড ইনটু 100 এক কইলে কিমান হ'ব 5 ৰে 100 ক 20 বাৰ ওকে ইজুকাল কিমান হ'ব উত্তৰ 40% ওকে এইটো কেলা এখানে প্ৰবলেম 40% ওকে B is the right answer okay B is the right answer 5 নম্বৰ প্ৰশ্নটো চাও 5 নম্বৰ প্ৰশ্নটো কি কৈছে buy 4 get 1 free how much percentage of discount কিমান হ'ব buy 4 get 1 free এত কি কৈছে market price কিমান দি আছে market price কিমান 5টা buy 4 get 1 free okay 5টা selling price কেটা আছে 4টা ইয়াৰ ডিফাৰেন্স কিমান 1 হয়নে 1 এটা ডিসকাউন্ট কিমান হ'ব ডিসকাউন্ট কিমান হ'ব ইয়াত 1 ত মার্কেট প্রাইস 5 ইনটু 100 ইয়াৰ কিমান হ'ব 5 ৰে 100 ক 20 ইয়াৰ ডিসকাউন্ট কিমান হ'ব 20% okay option A is the correct answer okay এটা তোমাৰ 6 নম্বৰ কোৱেশ্চনত কি দি আছে সৰি 6 নম্বৰ কোৱেশ্চন convert to fraction okay প্ৰথমটো চাও প্ৰথমটো কনভার্ট কেনে কৰিম আমি convert to fraction okay 22.5% okay হয়নে 22.5% কিয় ভাগ কৰি দিও আমি 10% প্লাস 12.10% ভাগ কৰে 12.5 okay 12.5% okay ইয়াক কি হ'ব ইয়াক কি হ'ব 10% মানে কিমান 1/10 okay আৰু 12.5% মানে কিমান 1/8 ইয়াৰ ক্যালকুলেশন কৰিলে কিমান হ'ব লসাগু ললে কিমান হ'ব आंसर 9/40 okay ঠিক তেনেদৰে সেকেন্ডটো কেনেকৈ কৰিম 43.33 okay 43.33 কেনেকৈ কৰিম 10% ধৰি লোৱা 10% ভাগ কৰি দিয়া
10% plus 33.3%, okay? 33.33%, okay? 10% মানে কিমান 1/10 আৰু 33.3 মানে কিমান 1/3, okay? ইয়াৰ লসাগু ল'লে কিমান ওলাব 13/30, okay? Solve হৈ গ'ল। এতিয়া second questionটো চাওঁ। second questionটো কিমান হ'ব? Second question চাওঁ। 8 number question, 50% of 480 plus 22.5% of 240. এইটো আমি কেনেকৈ কৰিম? অপশ্যন দিয়া আছে 245, 394, 294, 467, okay? এইটো কেনেকৈ কৰিম? 50% মানে কিমান? 50% মানে হাফ, okay? অফ মানে কিমান? ইনটু 480 মানে 480 প্লাছ 22.5% মানে কিমান? 22.5% মানে 9/40, 9/40, okay? এইটো ক্যালকুলেশন কৰি ল'বা। 9/40 অফ মানে ইনটু 240, okay? এইটো কিমান হ'ব? এইটো সিম্পলিফাই কৰি দিয়া। এইটো কিমান হ'ব? 2 ৰে তোমাৰ কিমান বাৰ যাব? 2 × 2 = 4, 2 × 4 = 8, 2 × 0 = 0, okay? ইয়াত কিমান যাব? 0 0 কাটি গ'ল। 6 4 × 24, okay? ইয়াৰ কিমান আহিলে? 240 প্লাস কিমান 6 9 × 54, okay? 240 plus 54 কিমান হ'ব? 4 5 4 9 2, okay? 294 C is the right answer, okay? Last question আৰু অন্তিমটো প্ৰশ্ন আজিৰ অন্তিমটো প্ৰশ্ন স্যাৰ সিম্পলিফাই কেনেকৈ কৰে? সিম্পলিফাই কৰা কোৱেশ্চন এটো এটা হেৰি হৈ আছে, মিস্টেক হৈ আছে। 5 + 7 ৰ ওপৰত বাৰ, okay? 5 + 7 ৰ ওপৰত বাৰ আছে। এইটো সিম্পলিফাই প্ৰশ্ন দিয়া আছে, আপোনাৰ অপশ্যন আছে 4 5 6 আৰু নট। এইটো কেনেকৈ কৰিম আমি? এটোৰ কাৰণে এটা ৰুল আছে। এটো ৰুলটো কি কয়? বাটমাছ ৰুল। বাটমাছ ৰুল এপ্লাই কৰিম। বাটমাছ ৰুলত কি থাকে চোৱা। ভি মানে এটো বাৰ, বি মানে কি? এটো ব্ৰেকেট বিলাক, এইবিলাক ব্ৰেকেট বিলাক হ'ল ভি আৰু বি। তোমাৰ ও মানে কি? তোমাৰ ও মানে অফ, ওকে? অফ, ওকে? ডি মানে তোমাৰ ডিভিজন, ওকে? এম মানে তোমাৰ ইনটু, এ মানে তোমাৰ প্লাস, এন এস মানে হ'ল কিমান? কি? সাবষ্ট্ৰেক্ট মানে মাইনাস, ওকে? এটা কেনেকৈ কৰিম চোৱা। এটা কেনেকৈ কৰিম? 72 হৰণ, ওকে? হাফ, ওকে? 15 প্লাস কিমান হ'ল? এইটো 12, ওকে? এইটো কিমান হ'ল? এতিয়া এইটো চোৱা। মাইনাস এইটো কিমান হ'ল? 9 6 কিমান? 15। এইটো বাৰটো কি হ'ব? 5 7 12, ওকে? -12, ওকে? এটা ব্ৰেকেট দিলো। এইটো কিমান হ'ব এতিয়া? 72 হৰণ হাফ, ঠিক আছে? 15 + 12 কিমান হ'ল? 27, ওকে? মাইনাস 15 পৰা 12 গ'লে কিমান থাকে? 3, ওকে? এটা ব্ৰেকেট দিলো। এইটো কিমান হ'ব? 72 হৰণ 1/2 ইনটু 27 পৰা 3 গ'লে 24, হয়নে? এইটো তোমাৰ সিম্পলিফাই কৰি দিয়া। 2 ৰে 2 12 × 24, 72 হৰণ 12। এনসাৰ ইয়াৰ কিমান হ'ব? 12 ৰে 72 কিমান হ'ব? 6 12 72, হয়নে? 6 is the right answer. গতিকে ভিডিও যদি ভাল লাগিলে ভিডিওটো কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।